নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি অকণমান আহিলোঁ বিহগুৰি ফালে আহিছিলোঁ লগৰ এজনক থ'বলৈ। তাকে ভাবিলোঁ আজি ভিডিঅ' এটা আকৌ বনাওঁ, বহুত দিনৰ পৰা ভিডিঅ' এটা বনোৱা নাই। বৰ্তমান ভিডিঅ'টো মই বিহগুৰিৰ পৰা আৰম্ভ কৰিলোঁ। এতিয়া আমি বিহগুৰি এইখিনিতে আছোঁ, তাৰ আগত নহালি পাম। অলপ দূৰ গ'লে আমি নহালি পাম। ৰাতিপুৱাৰ পৰিৱেশটো বহুত দিনৰ পিছতহে দেখিবলৈ পাইছোঁ। আজি তাকে এতিয়া কাম এটা ওলাইছিলে কাৰণে এতিয়া লগৰজনক থ'ব লাগে যিহেতু, সেইকাৰণে ওলাই আহিলোঁ 5:30টাতে। তেওঁক থ'লোঁ, তেওঁ গ'ল গুৱাহাটী ফাললৈ। এতিয়া টাইম ক'বলৈ গ'লে 6:30 বাজিবলৈ হ'ল। তেওঁ লগৰ এজনৰ লগত গৈছে। তাকে এতিয়া ময়ো আকৌ উভতিছোঁ আৰু ঘৰৰ ফাললৈকে। ঠিক আছে বাৰু। ইয়াৰ আগৰ দুটা ভিডিঅ' মই দিছিলোঁ, দিওঁতে বৰ বেছি বিশেষ ভাল হোৱা নাই, ময়ো গম পাইছোঁ বাৰু। কিন্তু উপায়ো নাই, এতিয়া প্ৰথম অৱস্থাতনো লাজটোও লাগে যিহেতু, আৰু এনেকৈনো ভাল হ'ব ভিডিঅ'টো। সেয়েহে আজি এইকেইদিন আকৌ বহুত দিনৰ মূৰত ওলাইছোঁ। ইয়াত কিবা বনাব নেকি, গোটেই মাটি পেলাই থৈছে দেখিছেনে? এতিয়া চাগৈ আকৌ কিবা ফেক্টৰী হ'ব চাগে, ফেক্টৰী হ'ব। সেইখিনি অৱশ্যে এটা ঘৰ বনাই থৈছে। ঘৰটো কি কাৰণে বনাইছে নাজানো, ভালেই কৰি আছে। বহুত উন্নতি হৈছে, সঠিক ঘৰ বনাইছে। সেইটোৱে কথা আৰু। আজি আকৌ এটা নতুন ভিডিঅ' ষ্টাৰ্ট কৰিলোঁ, চাওঁ আজিটো কেনেকুৱা হয়। পিছতো তেনেকুৱাই হৈ থাকিব আৰু। আপোনালোকে খালি বেয়া নাপাব যদি কিবা খেলি মেলি কৰোঁ। এইটো এটা ফেক্টৰী, ডাঙৰ ফেক্টৰী, ৱেৰ হাউচ হ'ব চাগে। কিবা বস্তু থোৱা মেলা যে কৰে যে, এই ৱেৰ হাউচ নেকি। বহুত ডাঙৰকৈ বনাইছে, বহুতকেইটা আছে। লা 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 এইখিনি আমি এতিয়া পাম ডিপুতা দলং। এইখনক ডিপুতা দলং বুলি কয়, আগত যিটো আমি পাব গৈ আছোঁ। এইখিনিত কিন্তু এক্সিডেণ্ট বহুত হয়। এতিয়া ৰাতি বিয়লিয়ে হওক বা দিনতে হওক, এক্সিডেণ্ট ইয়াত বহুত সঘনাই ঘটে। কিয় সেইটো নাজানো। আহিছেনে ক'ত গাড়ীখন দেখিছে কেনেকৈ আহিছে, মোক যাবলৈ নিদিয়ে নেকি? এই গাড়ীবিলাকো কিছুমান এনেকৈ খেলি মেলি চলাই নহয়। এতিয়া মই যদি এইফালৰ পৰা স্পীড যাওঁ, গাড়ীখনো তেনেকৈ আহে, মই কোনফালে কাটিম আৰু? মইতো একেবাৰে ৰাস্তা, এতিয়া যিটো বগা লাইন দেখিছে, এই বগা লাইনৰ এইপিনে গুচি গৈছে। ইফালৰ পৰা আহে বগা লাইনৰ এইপিনে গৈছে। সেইটো বাৰু ভাল কথা নাই। যি নাজানে তেনেকেই চলায় আৰু এক্সিডেণ্টটো সেই তেনেকেই হয়। এতিয়া কিছুমানে জানি বুজিও ভুল কৰেতো। ঠিক আছে, মানুহে আচলতে মই যিমানখিনি এতিয়া গম পালোঁ, ইঞ্চুৰেঞ্চৰ ফালৰ পৰাই ক'লোঁ, মানুহে সদায় ছেকেণ্ড অপশ্যন এটা ৰাখিব লাগে। ফাৰ্ষ্ট অপশ্যন নহয়, ফাৰ্ষ্ট অপশ্যনটোতো মানুহে যিটো কৰি আছে, কিন্তু তাৰ সমান্তৰালভাৱে এটা ছেকেণ্ড অপশ্যন ৰাখিব লাগে। কিয়নো যদি ফাৰ্ষ্ট অপশ্যনটো কেতিয়াবা ব্যৰ্থ যদি হয়, তেনেহ'লে আমি ছেকেণ্ড অপশ্যনটোত কাম কৰিব পাৰোঁ। প্ৰায়ভাগেই মানে ছেকেণ্ড অপশ্যনটো নাৰাখিলে কি হয়, এতিয়া ফাৰ্ষ্ট অপশ্যন যেতিয়া হেৰুৱাবলগীয়া হয়, তেতিয়া আমি ইফাল সিফাল কৰি থাকিবলগীয়া হয়। এতিয়া কামৰ ক্ষেত্ৰতে কৈছোঁ, এতিয়া আমি কোনোবা এটা কাম কৰি আছোঁ, এতিয়া কামটো কৰি থাকোঁতে যদি ভাবিছোঁ যে চলি আছে চলি থাকোঁতে, এতিয়া কি হয়, হঠাৎ যদি সেই কামটোৰ পৰা আমি ওলাব লগা হয়, ধৰি লওক বা উলিয়াই দিলে বা আমি নিজে বাধ্যত পৰি ওলাবলগীয়া হয়, তেতিয়া কি কৰিম? আকৌ বেলেগ এটা কাম বিচাৰিব লাগিব। বেলেগ এটা কাম বিচাৰোঁ, আকৌ সেই তেনেকৈ সময় যাওক, আকৌ টেনশ্যন, সকলো দায়িত্ব গ্ৰহণ কৰিব লাগিব। এইবিলাক বহুত কথা হয়। সেইকাৰণে কি কৰিব লাগে, মানুহে এটা ছেকেণ্ড অপশ্যন ৰাখিব লাগে। হয়তো ছেকেণ্ড
অপশ্যন বিভিন্ন ধৰণে হ'ব পাৰে, অকল যে চাকৰিয়ে হ'ব সেইটো বুলি নহয়, কাম বন বা নিজৰ ঘৰৰ এটা বিজনেছ হিচাপত সৰুকৈ তেনেকুৱা এটা ৰাখিব লাগে আচলতে। তেনেকুৱা ৰাখিলে কি হয়, তেতিয়া ফাৰ্ষ্ট অপশ্যনটো গ'লেও যে বিপদত আমি মানে বিপদৰ সন্মুখীন হ'ব নালাগে, নহয় জানো? এতিয়া আমি ডিপুটা পাৰ হৈ আহিলোঁ, এইফালে যোনটো ৰাস্তা আমি পাৰ হৈ আহিলোঁ আগত, সেই ৰাস্তাটো আমাৰ বেচেৰিয়া যায়। বেচেৰিয়া মানে আপোনাৰ যোনটো পৰ্বতীয়া ওলায়, পৰ্বতীয়া হৈ টাউন যাব পাৰি সেইটো ৰাস্তা। এতিয়া মই যোনটো সোণাইছোঁ এই ৰাস্তাটো হ'ল আমি বিপি তিনিআলি পাম। বিপি তিনিআলি মানে হ'ল বালিপুখুৰী তিনিআলি পাৰ হৈ আমি মিছন চাৰিআলি ওলাম। ঠিক আছে, মিছন চাৰিআলি পোৱাৰ পিছত আমি আকৌ ৰাইট চাইডে যেতিয়া যাম সোঁফালে, তেতিয়া আমি তেজপুৰ টাউন পাম। বাকী বাওঁ চাইডে গ'লে লখিমপুৰ ৰোড, গৰমাৰী লখিমপুৰ ৰোড আৰু চিধা নগাঁও। এইটো বাওঁ চাইডে দেখিছোঁ, এইটো বাওঁ চাইডটো এইটো ৰাস্তা আমাৰ ৰঙাপাৰা হ'ব। ৰঙাপাৰা যাবলৈ হ'লে এইটো আমি এইফালে যাব পাৰোঁ। ৰ'দ দুপৰীয়া সূৰ্য দুপৰীয়া ওলাইছে, ভাল লাগিছে। তেখেত ওলালে ভাল লাগে, কিন্তু ওলাইছে চাওকচোন ক'ত এই কেইটানো বাজিছে টাইমটো মই যদি ক'বলৈ যাওঁ, টাইমটো এই চাওকচোন 6:41 হৈছে। 6:41 ক'ত পালেগৈ ভাবিবই নোৱাৰি। ৱেলকাম টু তেজপুৰ বালিপাৰা। তেজপুৰ সোঁ চাইড, বালিপাৰা বাওঁ চাইড। মইতো ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ মটৰ ব্লগেই আৰু দিয়কচোন, মটৰ ব্লগ মোক মাৰিলে হয় কৰিছে। এয়া চাওকচোন কেনেকৈ কৈছে, এইবিলাকৰ কাৰণেই মই মানুহ ৰাতিপুৱা যে কয় যে মানুহ বেছি নাথাকে তথাপিতো এক্সিডেণ্ট কৰে, এনেকুৱা কাৰণে মোৰ একদম কাষেদি গৈছে। হেণ্ডেলডাল বেকা নকৰিলে মোৰ হেণ্ডেলডাল লাগে, আৰু সি চলাইছে। এইবিলাক নতুন ড্ৰাইভাৰে নে পুৰণা ড্ৰাইভাৰে সিহঁতেহে জানে, নে শিকিবলৈকে আহিছে। ট্ৰেক্টৰ এখনকে কিনি লওঁ নেকি, মাটি অলপ চহাওঁগৈ খেতি কৰিবলৈ। যিটোহে দাম বাঢ়িছে বা মানুহে কোৱা শুনিছোঁ, মইতো বজাৰ কৰা নাই বাৰু এইকেইদিন, তথাপিতো মানুহে কয় ইমান গজৰাজ দেখিছে, বৰ্ণ টু চাৰ্ভ গজৰাজ, বৰ্ণ টু চাৰ্ভ গজৰাজ দুৱাৰটো। এখন দৰ্জা হোৱা নাছিলে, এখন দৰ্জাটো ন। তাৰপৰা কি কৈ আছিলোঁ, কিবা কৈছিলোঁ এই পাচলিৰ দাম বাঢ়িছে বোলে 100 টকা, চব 100 টকাৰ বাহিৰত হৈ গ'ল। এতিয়া যদি 100 টকাৰ পাৰ হয় গোটেই চব্জিবিলাকৰ দাম, তে মানুহ কেনেকৈ চলিব পাৰে? এইটো আমি মিছন চাৰিআলি যাম, ৰখি দিছোঁ, আমি আগবাঢ়োঁ, ৰাইটটো দিছোঁ, মিছন চাৰিআলি চিধা গ'লে নগাঁও। আমি গ'লোঁ ৰ'ব দাদা ৰ'ব, আমি পাৰ হৈ লওঁ দেই, নহ'লে গম পাব কিন্তু কেমেৰা লাগি আছে ধেমালি নহয়, কিবা খেলি মেলি কৰিলেও কেমেৰাই গম পাব। এইখন এখন মিছন হস্পিটেল, বাপ্টিষ্ট খ্ৰীষ্টান হস্পিটেল লিখা আছে, বাপ্টিষ্ট খ্ৰীষ্টান হস্পিটেল। ভাল হস্পিটেলখন, বেয়া নহয়, বাহিৰৰ ডক্টৰ আহে। তাৰপিছত আমি উলিয়াম কি LJ কেম্প চলি আছে না, ठीक है, पीछे ज्वाइन कर लेता हूँ। कनेक्ट हो गया, कैमरा करके कनेक्ट हो गया। अभी जाना है, ये हो गया आपका हुडोबरा था, ठीक है। ये हम लोग का कैटेगरी विभाग नहीं, हम लोग का नहीं, हम लोग का जो यहाँ पे बहुत सारे लोग यहाँ पर अपना छड़ी मनाते हैं, ठीक है। और छड़ी के हिसाब से क्या होता है, ये देखिए हीरो, मेरा बाइक भी हीरो ही है और ये डीलर भी हीरो का है, ठीक है। बस आप करना है কমেণ্ট এটা দিয়কচোন, কোনফালে যাওঁ, ত্ৰিবেণী হৈ যাম নাই মহাত হোটেল, কোন শুদ্ধ হয় এইখিনিত চাই পেলাই দেই, এইখিনিত পষ্ট কৰি পেলাই দিওঁ। তাৰপিছত চালেতো গমেই পাই যাব মোৰ কোনফালে যাম। এইটো এটা বিবাহ ভৱন দেখিছে, মোহিনী বিবাহ ভৱন,
ক'ত জিম আছে? আপোনালোকে কওকচোন বাৰু, জিম কৰিবলৈ যায় নে নাযায়? কোনে কোনে যায় জিম কৰিবলৈ? মোৰ হিচাপত কৰিব লাগে, সামান্য হিচাপে হ'লেও ব্যায়াম কৰিব লাগে। ব্যায়াম কৰিলে মানুহ সুস্থ হৈ থাকে, মানে না গা মূৰবিলাক ভালে থাকে। এতিয়া আমি যদি খাই শুই বহি থাকোঁ, তেতিয়া কি হয়, পেট ওলাব, বিভিন্ন বেমাৰে আমাক পাব, বেমাৰ আজাৰে। সেইকাৰণে মানুহে ব্যায়াম কৰিব লাগে। এতিয়া ব্যায়াম বুলি আমি যিহেতু কৰ্মসূত্ৰে আমি এতিয়া কি হয়, খেলা ধূলাবিলাক নহয়। এই খেলা ধূলা যেতিয়া নহ'ব, তেতিয়া আমি কি কৰিব লাগিব? জিমত গৈ এক্সাৰচাইজ কৰিব লাগিব আৰু। সেইকাৰণে মানুহে মোৰ হিচাপত জিম কৰিব লাগে। মই যোৱা 2 মাহৰ পৰা জিম কৰি আছোঁ, জিম গৈ আছোঁ, কিন্তু সেইটো দেখাত নালাগে জিম গৈ থকা যেন। দেখাত তেনেকুৱাই, বাকী অলপ সামান্যভাৱেহে মাৰি থাকোঁ যিহেতু, সেইকাৰণে মানে জিমত যোৱা যেন নালাগে, তথাপিতো গৈ আছোঁ। আৰু গৈ থাকিম পৰালৈকে, গৈ নোৱাৰিলেনো কি। আজিও মুহাটি তুলি হৈয়ে সোমাই দিলোঁ আৰু দেই। আজি একদম এইটো চাইড আমাৰ শ্মশান আছে, শ্মশান মানে বুজি পাইছেনে? মানুহ মৰিলে য'ত জুই দিয়ে, এই শ্মশান আছে। আছে আমাৰ হজৰা বিল, পুখুৰী, হজৰা বিল, তেনেকৈ। মোৰ চাইডে আমাৰ হজৰা বিল আছে, হজৰা বিল এইফালে সোঁফালে হজৰা বিল মানে ফিচাৰী, যোনটো হজৰা পুখুৰী, সেই ফিচাৰীবিলাক আছে এইটো সোঁফালে। ইয়াত আগতে ট্ৰেইন লাইন এডালো গৈছিলে। ট্ৰেইন লাইনে বৰ্তমান জৰাজীৰ্ণ অৱস্থাত, মানে ট্ৰেইন বন্ধ হৈ গ'ল এখন। আগতে মালবাহী ট্ৰেইন আহিছিল জাহাজীয়ালৈকে, কিন্তু এতিয়া জাহাজীয়ালৈও ট্ৰেইন নাই। সেয়েহে নাই যেতিয়া নাই আৰু কি কৰিম, হয় নহয়? খালি যাওঁ দেই, আজি অকণমান দূৰলৈ যাওঁ। আজি অকণমান বেলেগ ফালে যাম, চাওঁ। আমি ৰেলগেট পালোঁ, ৰেলগেট।